কেতিয়াবা আপুনি ভাবিছেনে সাগৰৰ পানী মানে নিমখীয়া আৰু নদীৰ পানীৰে কোনো টেষ্ট নাথাকে কিয়? ইয়াৰ মূলত থকা চাইন্স আজি মই আপোনালোকক চিম্প্লিফাই কৰিয়ে বুজাব গৈ আছোঁ। সেইকাৰণে ভিডিঅ'টো লাইক কৰিয়ে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যেতিয়াই কেতিয়াবা বৰষুণ হয় তেতিয়া পানী মাটিৰ লগত স্পৰ্শ কৰাৰ আগত বায়ুমণ্ডলৰ লগত ৰিয়েক্ট কৰে। বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ বাবে পানীটো অলপ এচিডিক হৈ যায়। এতিয়া এই এচিডিক পানীয়ে মাটিত আহি পৰাৰ পিছত শিল বালিৰ লগত ৰিয়েক্ট কৰি কিছুমান মিনাৰেল এক্সট্ৰেক্ট কৰে, যিবোৰ নদীৰ ৰাস্তাইদি গৈ সাগৰৰ পানীৰ লগত মিহলি হৈ যায়। আৰু সাগৰত থকা অসংখ্য মাইক্ৰ অৰ্গেনিজমে এই মিনাৰেলবোৰক ভাঙি ছডিয়াম আৰু ক্লৰিন আইৰণলৈ পৰিৱৰ্তন কৰি দিয়ে। আৰু আপোনালোকে চাগে জানে যে এই দুটা আইৰণ মিক্স হৈ ছডিয়াম ক্লৰাইড অৰ্থাৎ নিমখ বনায়। এতিয়া আপোনালোকে ভাবিব পাৰে যে নদীটো ছেম পানী থাকে, তথাপিও নদীৰ পানী নিমখীয়া নহয় কিয়? কাৰণ নদীৰ পানী সদায় বৈ থাকে, যাৰ বাবে নদীত নিমখ জমা হ'ব নোৱাৰে। আৰু সাগৰৰ তলিত এই মিনাৰেলবোৰ হাজাৰ হাজাৰ বছৰ ধৰি জমা হৈ আছে, যাৰ বাবে সাগৰৰ পানী ইমান নিমখীয়া।